নমস্কাৰ বন্ধুসকল, অসম আৰু বহি ইউটিউব চেনেলটিলৈ মই ইতিমধ্যে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, সময় গতিশীল, সময় কেতিয়াও কাৰো বাবে ৰৈ নাথাকে। বন্ধুসকল, আজি অকণমান দুখ লাগি আছে, কাৰণ বছৰটো যিহেতু যাবগৈ, কিন্তু অকণমান ভালো লাগি আছে, কাৰণ নতুন বছৰ এটা আহিব। আচলতে বন্ধুসকল, এইটো যিটো ধাৰাবাহিকতা, এই ধাৰাবাহিকতাটো আগতেও চলি আছিল, এতিয়াও চলিব আৰু আগলৈকেও চলি থাকিব। আচলতে এই ধাৰাবাহিকতাৰ মাজত আমি নিজকে কিমানখিনি সংশোধন আৰু নিজকে কিমানখিনি সলনি কৰিব পাৰোঁ, সেইখিনিয়ে আচল কথা। বাৰু যি কি নহওক, আৰু ইউটিউব চেনেলটিৰ তৰফৰ পৰা আপোনালোক সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু বছৰটো যাতে আপোনালোকৰ নতুন বছৰটো যাতে সুখ সমৃদ্ধিৰে ভৰি পৰক, নতুন নতুন চিন্তাৰে, নতুন নতুন পৰিকল্পনাৰে আপোনালোকৰ জীৱনটো উজ্জ্বলময় হওক, তাৰে কামনা কৰিছোঁ। আৰু আগন্তুক ভোগালী বিহুৰ বহুত 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 শুভেচ্ছা জনাইছোঁ। আৰুনো কি ক'ম, এয়াই আছিল আজিৰ ভিডিঅ'টো। আৰু এটা কথা আছে, নতুন বছৰটো আদৰক, কোনো কথা নাই, কিন্তু আনক ক্ষতি কৰি নহয় আৰু নিজকেও ক্ষতি কৰি নহয়, কথাটো মনত ৰাখিব। হয় বন্ধুসকল, ই যি কৈছে ভালে কৈছে বাৰু, কথাটো মনত ৰাখিব। আৰু আজিৰ ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো আগুৱাই লৈ যোৱাত সহায় কৰিব। গতিকে আজিলৈ বিদায়, ধন্যবাদ, জয় অসম।